নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজিৰ এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি মিছন চন্দ্ৰয়ান 3ৰ ওপৰত কেইটামান সম্ভাৱনীয় গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন, চন্দ্ৰয়ান 3য়ে চন্দ্ৰপৃষ্ঠত কোন তাৰিখে লেণ্ড কৰিছিল? When did the Chandrayaan 3 land on the moon surface? এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহিব পাৰে যে কোন তাৰিখে চন্দ্ৰয়ান 3 লেণ্ড হৈছিল, এইটো আমি জানো সবে। কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 23 আগষ্ট তাৰিখে। আৰু যদি কোৱা হয় যে কোন তাৰিখে অৱতৰণ কৰা হৈছিল, মানে লঞ্চ কৰা হৈছিল কোন তাৰিখে, সেইটো হৈছে 14 জুলাই 2023 হৈছে সেইটো উত্তৰ। মনত ৰাখিব, লঞ্চ কৰাৰ ডেটটো মনত ৰাখিব লাগিব আৰু লগতে লেণ্ড কৰাৰ ডেটটো এইটো আহিব পাৰে। তাৰপিছৰটো প্ৰশ্ন 2 নম্বৰ, চন্দ্ৰয়ান 3 প্ৰজেক্টৰ নিৰ্দেশক কোন আছিল? হু ইজ দ্য ডাইৰেক্টৰ অফ চন্দ্ৰয়ান 3 মিছন? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? যদি প্ৰজেক্ট ডাইৰেক্টৰ বুলি আহে, প্ৰজেক্ট ডাইৰেক্টৰ, তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰা মুথৱেল। অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। বীৰা মুথৱেল হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আকৌ যদি সোধে যে মিছন ডাইৰেক্টৰ কোন আছিল, তেতিয়া উত্তৰটো বেলেগ হৈ যাব। মিছন ডাইৰেক্টৰ হ'ব মোহন কুমাৰ। দুইটা প্ৰশ্ন দেখাত একেই হ'ব লাগে, যে শুনোতে একেই শুনাইছোঁ, কিন্তু অলপ কনফিউজন আছে। প্ৰজেক্ট ডাইৰেক্টৰ বুলি ক'লে বীৰা মুথৱেল আৰু মিছন ডাইৰেক্টৰ বুলি ক'লে মোহন কুমাৰ হ'ব কাৰেক্ট এনচাৰ। মনত ৰাখিব কথাটো। তাৰপিছৰটো 3 নম্বৰ প্ৰশ্ন, চন্দ্ৰয়ান 3 মিছনৰ বাজেট কিমান আছিল? হাউ মাছ ডিড দ্য চন্দ্ৰয়ান 3 মিছন কষ্ট? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 615 কৰোৰ হৈছে চন্দ্ৰয়ান 3 মিছনৰ বাজেট আছিল। তাৰপিছৰটো প্ৰশ্ন 4 নম্বৰ, যেতিয়া চন্দ্ৰয়ান 1 মিছনৰ ঘোষণা কৰা হৈছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? When Chandrayaan 1 mission was announced, who was the Indian Prime Minister? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অটল বিহাৰী বাজপেয়ী। অৰ্থাৎ চন্দ্ৰয়ান 1 মিছনৰ ঘোষণা কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তাৰপিছৰটো 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰকেট মানুহ বুলি কাক কোৱা হয়? হু ইজ ন'ন এজ ৰকেট মেন অফ ইণ্ডিয়া? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি নোৱাৰে তেতিয়াহ'লে মই এই প্ৰশ্নটোৰ এনচাৰটো আমাৰ টেলিগ্ৰাম গ্ৰুপৰ চেনেলটোত দি দিম। আৰু এই টেলিগ্ৰাম গ্ৰুপৰ চেনেলৰ লিংকটো মই কমেণ্ট বক্সত পিন কৰি দিম, নহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো পাব পাৰিব। ভিডিঅ'টোৰ শেষত আপোনালোকে এটা ধুনীয়া চাই কমেণ্ট কৰি তাৰপিছত আমাৰ টেলিগ্ৰাম গ্ৰুপত গৈ এই প্ৰশ্নটোৰ উত্তৰ চাই ল'ব পাৰিব। তাৰপিছৰটো প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন, চন্দ্ৰমা মিছন লুনা 25 কোনখন দেশে লঞ্চ কৰিছিল? হুইচ কাণ্ট্ৰি লঞ্চড চন্দ্ৰয়ান মিছন লুনা 25? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? লুনা 25 কোনে লঞ্চ কৰিছিল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাছিয়া হৈছে কাৰেক্ট এনচাৰ। তাৰপিছৰটো প্ৰশ্ন 7 নম্বৰ, চন্দ্ৰয়ান 3ৰ মুঠ ভৰ কিমান আছিল? হোৱাট ইজ দ্য টোটেল ৱেইট অফ চন্দ্ৰয়ান 3? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 3900, অৰ্থাৎ 3900 কিলোগ্ৰাম হৈছে কাৰেক্ট এনচাৰ। এই প্ৰশ্নটো আহিব পাৰে। তাৰপিছৰটো প্ৰশ্ন 8 নম্বৰ, ভাৰতৰ ছেটেলাইটসমূহ ক'ৰ পৰা লঞ্চ কৰা হয়? দ্য ছেটেলাইট লঞ্চিং ষ্টেচন অফ ইণ্ডিয়া ইজ লোকেটেড এট? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শ্ৰীহৰিকোটা, অন্ধ্ৰপ্ৰদেশ। অপশ্যন ডি মনত ৰাখিব এই কথাটো, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা কি কৰা হয়? ভাৰতৰ যিসমূহ ছেটেলাইট আছে এই ছেটেলাইটসমূহ লঞ্চ কৰা হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, নিম্নলিখিতৰ পৰা কোনটো চন্দ্ৰয়ান 3ৰ উপলব্ধ নাছিল? হুইচ অফ দি ফলোয়িং ইজ মিছিং ইন চন্দ্ৰয়ান 3? আমি যদি চন্দ্ৰয়ান 3ত চাব যাওঁ, চন্দ্ৰয়ান 3ত কি আছিল? ৰ'ভাৰ আৰু লেণ্ডাৰ আছিল, কিন্তু চন্দ্ৰয়ান 3ত অৰ্বিটাৰটো পোৱা যোৱা নাই। চন্দ্ৰয়ান 2ত অৰ্বিটাৰ আছিল, কিন্তু ইয়াতে চন্দ্ৰয়ান 3ত অৰ্বিটাৰ নাছিল। এইটো কথা মনত ৰাখিব যে ইয়াতে চন্দ্ৰয়ান 3ত কেৱল ৰ'ভাৰ আৰু কি আছিল? লেণ্ডাৰ আছিল। তাৰপিছৰটো প্ৰশ্ন 10 নম্বৰ, ৰ'ভাৰ আৰু লেণ্ডাৰ কিমান দিনলৈ সক্ৰিয় হৈ থাকিব? ৰ'ভাৰ এণ্ড লেণ্ডাৰ আৰ এক্টিভ হাউ মেনি ডেজ?
ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 14 ডেজ মনত ৰাখিব এই কথাটো কাৰণ আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন তাৰ পিছৰটো প্ৰশ্ন 11 নম্বৰ চন্দ্ৰয়ান মিছনৰ ৰোভাৰটোৰ নাম কি দ্য চন্দ্ৰয়ান 3 মিছনছ ৰোভাৰ ইজ নউন এজ এই কথাটো মনত ৰাখিব ৰোভাৰৰ যদি কোৱা যায় চন্দ্ৰয়ান 3 ৰোভাৰটোৰ কি নাম আছিল ৰোভাৰটোৰ নাম হৈছে কি অপশ্যন সি প্ৰজ্ঞান হৈছে কাৰেক্ট এনসাৰ মনত ৰাখিব ৰোভাৰটোৰ নাম হৈছে প্ৰজ্ঞান আৰু লেণ্ডাৰটোৰ যদি নাম কোৱা যায় লেণ্ডাৰটোৰ নাম কি আছিল বিক্ৰম লেণ্ডাৰৰ নাম আছিল বিক্ৰম আৰু ৰোভাৰৰ নাম আছিল প্ৰজ্ঞান এইটো প্ৰশ্ন আহিব পাৰে বহুত চান্স আছে তাৰ পিছত আৰু কিছুমান এই কি হয় 23 আগষ্ট তাৰিখে নৰেন্দ্ৰ মোদীয়ে কি কৰিছে নেশ্যনেল স্পেচ ডে বুলি ঘোষণা কৰিছে সেই কথাটো মনত ৰাখিব আৰু য'ত নেকি কি হৈছে চন্দ্ৰয়ান 3 লেণ্ড কৰিছে চন্দ্ৰপৃষ্ঠৰ যিখিনি ঠাইত চন্দ্ৰয়ান 3 লেণ্ড কৰিছে সেই ঠাইখিনিক শিৱ শক্তি পইণ্ট বুলি নাম দিয়া হৈছে তাৰপিছত 12 নম্বৰ চন্দ্ৰমাত পোনপ্ৰথমে কোনে চন্দ্ৰমা মিছন সফলতাপূৰ্বক পঠাইছিল হু ছাকচেছফুলি সেণ্ট দেয়াৰ মিছন টু দ্য মুন ফাৰ্ষ্ট ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোভিয়েট ইউনিয়ন হৈছে কাৰেক্ট এনসাৰ সোভিয়েট ইউনিয়নে ছাকচেছফুলি চন্দ্ৰমা মিছন কি কৰিছিল পঠাইছিল তাৰপিছত প্ৰশ্ন 13 নম্বৰ চন্দ্ৰয়ান 3 মিছনৰ নেতৃত্ব কোনে দিছে হু হেজ লিড দ্য চন্দ্ৰয়ান 3 মিছন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঋতু কাৰ্ডিয়াল হৈছে কাৰেক্ট এনসাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ঋতু কাৰ্ডিয়াল হৈছে কাৰেক্ট এনসাৰ চন্দ্ৰয়ান 3 মিছনৰ নেতৃত্ব তেওঁ দিছে লিড কৰিছিল তাৰপিছৰটো 14 নম্বৰ প্ৰশ্ন মিছন চন্দ্ৰয়ান 3 ৰ থিম কি আছিল হোৱাট ইজ দ্য থিম অফ দি মিছন চন্দ্ৰয়ান 3 ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সায়েন্স অফ দি মুন হৈছে কাৰেক্ট এনসাৰ আহিব পাৰে প্ৰশ্ন এনেকুৱা তাৰপিছত 15 নম্বৰ প্ৰশ্ন চন্দ্ৰ মানৱ বুলি কাক জনা যায় হু ইজ নউন এজ মুন মেন অফ ইণ্ডিয়া এই কথাটোৰ শুদ্ধ উত্তৰ কি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব কিন্তু হ'ব শুদ্ধ উত্তৰ ইয়াৰে অপশ্যন সি হৈছে কাৰেক্ট এনসাৰ মৈলাস্বামী অন্নুদুৰাই হ'ব শুদ্ধ উত্তৰ মনত ৰাখিব কথাটো তাৰপিছত 16 নম্বৰ প্ৰশ্ন চন্দ্ৰয়ান 3 চন্দ্ৰত অৱতৰণ কৰিবলৈ মুঠ কিমান দিন সময় লৈছিল হাউ লং ডিড ইট টেক চন্দ্ৰয়ান 3 টু লেণ্ড অন মুন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এইটো আমি সবেই গম পাইছোঁ যে 40 দিনৰ পিছত হয়তো কাৰোবাৰ মনত নাথাকিব পাৰে যে অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ 40 দিনৰ পিছত চন্দ্ৰয়ান 3 অৱতৰণ কৰিছিল তাৰপিছত 17 নম্বৰ প্ৰশ্ন বৰ্তমান ইছৰোৰ অধ্যক্ষ কোন হু ইজ দ্য চেয়াৰমেন অফ ইছৰো আহিব পাৰে ইছৰোৰ চেয়াৰমেন বৰ্তমান কোন হৈছে ইছৰোৰ চেয়াৰমেন বৰ্তমান হৈছে এছ সোমনাথ মত আহিব কথাটো আৰু ইছৰোৰ যদি আমি সম্পূৰ্ণ নামটো চাব যাওঁ এইটো আমি জানো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন তাৰপিছৰটো প্ৰশ্ন 18 নম্বৰ চন্দ্ৰয়ান 3 ৰ মুঠ কিমানটা মডিউল আছিল হাউ মেনি মডিউলছ ৱেৰ দেয়াৰ ইন চন্দ্ৰয়ান 3 ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3 হৈছে কাৰেক্ট এনসাৰ মডিউল কেইটা যদি নাম মনত ৰাখিব লাগে এটা হৈছে ফাৰ্ষ্টটো প্ৰপালচন মডিউল তাৰপিছত সেকেণ্ডটো হ'ল লেণ্ডাৰ মডিউল আৰু তাৰপিছত 3 নম্বৰটো যদি আমি ক'ব যাওঁ সেইটো হৈছে ৰভাৰ মডিউল মনত ৰাখিব এইটো কথাটো তাৰপিছৰটো প্ৰশ্ন 19 নম্বৰ চন্দ্ৰয়ান 3 উৎক্ষেপণৰ বাবে ইছৰোই ব্যৱহাৰ কৰা ৰকেটখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দি ৰকেট used by ISRO to launch Chandrayan 3 ইয়াৰ শুদ্ধ উত্তৰ কি হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি LVM3 M4 হৈছে কাৰেক্ট এনসাৰ এই ৰকেটটো ব্যৱহাৰ কৰা হৈছিল তাৰপিছৰটো প্ৰশ্ন 19-20 ভাৰতৰ পূৰ্বে কোন কোন দেশে চন্দ্ৰত অৱতৰণ কৰিছিল which countries successfully landed spacecraft on moon before India এই প্ৰশ্নটো আহিব পাৰে যে ভাৰত হৈছে বৰ্তমান কি চন্দ্ৰত অৱতৰণ কৰা 4 নম্বৰ দেশ অৰ্থাৎ ভাৰতৰ পূৰ্বে প্ৰথমতে 3খন দেশ চন্দ্ৰত অৱতৰণ কৰিছে এই প্ৰশ্নটোৰ এনসাৰটো জানি থব আমেৰিকা ৰাছিয়া আৰু চীনে কি কৰিছে এতিয়ালৈকে চন্দ্ৰত পৃষ্ঠত গৈছে আৰু যদি কোৱা হয় যে দক্ষিণ ধ্ৰুৱীয়ত চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱ মেৰুৰ ফালে কোনটো দেশ প্ৰথমতে গৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে हमारा प्यारा भारत মনত ৰাখিব এই প্ৰশ্নটোৰ উত্তৰ পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন বন্ধু বান্ধৱীসকল
আজিৰ ভিডিঅ'টোত এইখিনিয়েই যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিয়ক আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি থাকক আৰু আপোনাৰ এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপুনি ডেইলি এনেকুৱা ধৰণৰ প্ৰশ্ন পাই থাকিব পাৰিব আৰু পৰীক্ষাৰ বাবে ধুনীয়াকৈ সাজু হৈ থাকিব পাৰিব আৰু আমাৰ ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰাম চেনেলটোৰ লিংকটোত আপুনি জইন হৈ ল'ব আৰু সেই চেনেলটোৰ জৰিয়তে আপুনি ডেইলি কি পাব MCQ প্ৰশ্নবোৰ পাই থাকিব তাতে মই কুৱেশ্যন পল দি থাকোঁ ধন্যবাদ